গুড ইভিনিং ফ্ৰেণ্ডছ, ভালনে সকলোৰে? আহকচোন আজিও আবেলি চাহকাপৰ জুতি লওঁ। এইকেইদিন আবেলি চাহকাপ নিদিয়াৰ কাৰণে সকলোৱে সুধিছিল যে আবেলি চাহকাপ কি হ'ল। সেয়েহে আজি দেখুৱালোঁ কেনেকৈ আজি আবেলি চাহকাপ খালোঁ। ইয়াতে মই গাজৰ, বিন, বিলাহী, পিঁয়াজ গোটেইখিনি একেলগে কাটি লৈছোঁ। তাত মই কাজু বাদাম আৰু খিচমিচ দিছিলোঁ দুটামান। এয়া দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া হৈছে। আজি মোৰ দুপৰীয়াৰ ভাতখিনি অকণমান আগতীয়াকৈ খোৱাৰ কাৰণে পিছবেলা অলপ ভোক লাগিলে, সেইবাবে হেভি ইভিনিং টি কৰিছোঁ। এয়া দুপৰীয়াৰ ভাত দুটামান ৰৈছিলে। দুটা জলকীয়াও লৈ দিছোঁ, জলকীয়াকেইটা কাটি লোৱা নাই। কেৰাহীটো গৰম হোৱাৰ লগে লগে তাত মই ঘি দিছোঁ অকণমান আৰু পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছত কাজু আৰু খিচমিচখিনিও অকণমান ভাজিবলৈ দি দিলোঁ। তাত বিলাহী দিলোঁ, অকণমান চেনি দিছোঁ আৰু নিমখ দিছোঁ। অকণমান ভজা যোৱাৰ পিছত কাটি লোৱা গোটেইখিনি বস্তু বিলাহী, গাজৰ, বিন গোটেইখিনি দি দিছোঁ। জলকীয়া দুটাও দি দিলোঁ। তাৰপিছত ৰোৱা ভাতকেইটা তাত দি দিলোঁ। বেছি সময় ভাজিব নালাগে, অকণমান সময় ভাজিলে হ'ল। ৰঙচুৱা হোৱাৰ লগে লগে নমাই দিলে হ'ল। এয়া দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈও বহুত ভাল লাগিছে। এয়া এনেকৈ আপোনালোকৰো ল'ৰা ছোৱালীবিলাকক দিবচোন। যদি ভাল লাগিছে লাইক কৰি